নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উপস্থিত আছোঁ উখাপুৰ খনিকৰ গাঁৱৰ নবীন বৰুৱাৰ গৃহত। তেখেতৰ সৰু জীয়েক মৃগাংক্ষী বৰুৱা। এই মৃগাংক্ষী বৰুৱা আচলতে বিভিন্ন বিষয়ত তেওঁ পাৰ্গত। তেওঁ নাচ গান, ঢোল খোল, বৰগীত, লোকগীত, বিয়ানাম, বিহুনামকে আদি কৰি সকলোবিলাকেই তেখেতে বৰ্তমান আয়ত্ত কৰি লৈছে। প্ৰজন্মক এটা আদৰ্শ দেখুৱাবৰ কাৰণে আচলতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই মৃগাংক্ষী বৰুৱাক এটি আপোনালোকৰ আগলৈ তেওঁ বিয়ানাম গাব। এই বিয়ানামৰ অকণমান কিয়দংশ আপোনালোকলৈ আগবঢ়াইছোঁ। আমি মৃগাংক্ষী বৰুৱাক তেখেতৰ বিয়ানামটি অকণমান গাবৰ কাৰণে অনুৰোধ জনালোঁ। নমস্কাৰ, মই আপোনালোকৰ আগত আজি এটি বিয়ানাম পৰিৱেশন কৰিবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। দৈব কিয়ে পানী তুলে কটাৰিৰে কাটি ইপাৰৰে চাকনৈয়া সিপাৰৰে তামৰে কলচি ৰাধা ভৰিলে নেনো। নমস্কাৰ। খুব সুন্দৰ এটি তেওঁ বিয়ানাম আপোনালোকৰ আগত গাই শুনালে। তেখেতে যিহেতুকে ভাওনাৰ এটা খুব ধুনীয়া চৰিত্ৰ তেওঁ অভিনয় কৰে, সেয়া হৈছে নাৰদ। তেওঁ অকণমান নাৰদৰ চৰিত্ৰৰ এটি সংলাপ আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই দক্ষযজ্ঞ নাটভাগীৰ এটি সংলাপ, নাৰদৰ সংলাপ পৰিৱেশন কৰিবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। নাৰায়ণ নাৰায়ণ উভয়কে জনাইছোঁ প্ৰণিপাত। প্ৰভু অন্তৰ্যামী তুমি নাৰায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰে তুমি এইগৰাকী। তথাপিতো এই নাৰদক সুধিছা যেতিয়া সংক্ষেপতে কওঁ শুনা প্ৰভু। প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰে কন্যা সতী সুন্দৰীৰ স্বয়ম্বৰ কৰি আয়োজন, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে কৰিছে নিমন্ত্ৰণ। বাকী মাথো ভূতনাথ বিষ বাহন। কি মধুৰ বাচন শুনালা প্ৰভু। গৃহহীন মায়াহীন শ্মশান নিবাসী শিৱ তেন্তে হ'ব গৃহস্থী নিজে। বুজিলো প্ৰভু, নাই আৰু মোৰ মনত সংশয়। ইচ্ছাময় তুমি ভগৱান, ইচ্ছাপূৰ্ণ হ'বই তোমাৰ। বাৰু প্ৰভু, উভয়কে পুনৰবাৰ প্ৰণিপাত জনাই যাওঁ মই দক্ষপুৰীলৈ। ধন্যবাদ। মৃগাংক্ষী ধন্যবাদ।